নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ আন এটি অতি সহজতে বনাব পৰা ৰেচিপি লৈ আনিছোঁ। মগু দাইল আৰু পটলেৰে বনোৱা ৰেচিপিটো আপোনালোকে নিশ্চয় ভাল পাব। তেন্তে আহকচোন চাওঁ আমিনো কেনেকৈ বনাইছোঁ। প্ৰথমে মই পটল লৈছোঁ 8টা, এইদৰে টুকুৰা টুকুৰ কৰি কাটি ল'লোঁ। 2টা আলু দীঘলে দীঘলে কাটি লৈছোঁ। লগতে তেজপাত 2 খিলা লৈছোঁ, ইলাচি 3টা, ডালচেনি এডোখৰ আৰু কেঁচা জলকীয়া 3টামান এনেদৰে ফালি লৈছোঁ। সোৱাদ অনুসৰি নিমখ লৈছোঁ, গোটা জিৰা লৈছোঁ আধা চামুচমান, এয়া হালধি লৈছোঁ 1 চামুচ, আদা 1 ইঞ্চিমান, গৰু ঘিউ লৈছোঁ 1 চামুচ। এবাটি মগু দাইল ধুনীয়াকৈ ধুই লৈ লৈছোঁ। তাৰ পাছত মই কাটি লোৱা পটলখিনি এখন পেন পাতি তাত তেল দি এনেদৰে পটলখিনি আধা ফ্ৰাইকৈ ভাজি ল'ম। লোৱাৰ পাছত মই আলুখিনিও এনেদৰে আধা ফ্ৰাই কৰি ভাজি ল'ম। এইবাৰ তেজপাত 2 খিলা দি দিম এনেদৰে গৰম তেলত। কেঁচা জলকীয়া ফালি লোৱা কেইটাও দি দিছোঁ, জিৰা কেইটাও দি দিছোঁ। এইবাৰ ভালদৰে এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ভাজি লোৱাৰ পাছত মই ধুই লোৱা মগু দাইলখিনিও তাৰ ওপৰতে এইদৰে দি অলপ শুকান হোৱালৈ ভাজি থাকিম। ভাজি থাকোঁতে এটা ধুনীয়া গোন্ধ ওলাব। গোন্ধ ওলোৱাৰ পাছত মই এইবাৰ তাৰ ওপৰতে নিমখ, হালধি আৰু এয়া ৰং গুড়া দি দিছোঁ, কাশ্মীৰ ৰং গুড়া। সকলোখিনি দিয়াৰ পাছত মই এইবাৰ ভালদৰে মিহল কৰি ল'ম। দেখিছেনে এনেদৰে মিহল কৰাৰ পাছত এইবাৰ মই অলপ অলপকৈ পানী দি যাম। চাব যাতে তলত লাগি নধৰে কেৰাহীখনত। 1.5 গিলাচ পানী ইয়াত অলপ অলপকৈ দি দিলোঁ। দিয়াৰ পাছত আপোনালোকে ভালদৰে এনেদৰে পানী দি লৰাই ল'ব, নহ'লে লাগি ধৰিব। তাৰ পাছত মই এইবাৰ ঢাকনখন মাৰি অন্ততঃ 10 মিনিটমান থৈ দিম। দিয়াৰ পাছত মই ঢাকনখন খুলি আলুখিনি দি লৈছোঁ ফ্ৰাই কৰি থোৱা। আলুখিনি দিয়াৰ পাছত মই ভালদৰে অলপ মিহল কৰি ল'ম। এয়া এনেদৰে মিহল কৰি ল'ম। মিহল কৰাৰ পাছত মই ঢাকনখন দি আকৌ 5 মিনিটমান থৈ দিম। ঢাকনখন মেলাৰ পাছত এয়া দেখিছোঁ অলপ হৈছে। তাৰ পাছত মই এইবাৰ ফ্ৰাই কৰি লোৱা পটলখিনিও দি দিছোঁ এনেদৰে। দিয়াৰ পাছত মই ভালদৰে লৰাই এইবাৰ তাৰ ওপৰত গৰম মছলা 1 চামুচ দি এইবাৰ এনেদৰে লৰাই লৈছোঁ। দেখিছেনে এনেদৰে লৰাই ল'ব। তাৰ পাছত মই এইবাৰ আকৌ ঢাকনখন দি 10 মিনিটমান ৰাখি থ'ম। ৰাখি থোৱাৰ পাছত এইবাৰ অকণমান শুকোৱা যেন হৈছে আৰু দাইলখিনি অলপ সিজো হৈছে। চাব যাতে দাইলখিনি বৰ বেছি ফেটফেটীয়াকৈ সিজি নাযায়। তাৰ পাছত মই এইবাৰ ঘিউ 1 চামুচ দি দিছোঁ। দিয়াৰ পাছত মই ভালদৰে মিহল কৰি এইবাৰ মই এটা বাটিত এনেদৰে কাঢ়ি লৈছোঁ আৰু মোৰ এইবাৰ তৰকাৰী তৈয়াৰ হৈ গ'ল। ইয়াৰ পাছত মই এয়া গৰম ভাতৰ লগত পৰিৱেশন কৰিবলৈ লৈছোঁ। এয়া দেখিছেনে মোৰ ছোৱালীয়ে ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰিলেই। কেনেকুৱা হৈছে? বঢ়িয়া বঢ়িয়া। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰিব। যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।